অসমৰ কাৰ্বি সম্প্ৰদায়ৰ বাবে এক গৌৰৱময় মুহূৰ্ত। কাৰ্বি আংলঙৰ নাইটিংগেল হিচাপে পৰিচিত পখিলা লেখথেপিক 2026 চনৰ পদ্মশ্ৰী বঁটাৰ বাবে পখিলা লেখথেপিক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰাৰ সিদ্ধান্ত। পখিলা লেখথেপি কাৰ্বি আংলঙৰ নাইটিংগেল হিচাপে পৰিচিত এগৰাকী প্ৰখ্যাত কাৰ্বি লোক সংগীত শিল্পী। তেওঁৰ সংগীত যাত্ৰা 4 দশকৰো অধিক সময় ধৰি বিস্তৃত। 1952 চনত দুপৰ টিমুং গাঁৱত জন্মগ্ৰহণ কৰা তেওঁৰ পিতৃ মাতৃ মুখিম লেখথে আৰু বাচাপি টিমুংপিয়া দুয়ো গায়ক আছিল। লেখথেপিয়ে কম বয়সতে প্ৰদৰ্শন আৰম্ভ কৰিছিল আৰু 1964 চনত প্ৰথম কাৰ্বি যোৱা মহোৎসৱত অংশগ্ৰহণ কৰি জনপ্ৰিয়তাও লাভ কৰিছিল। তেওঁ কেইবাটাও প্ৰতিযোগিতাত জয়লাভ কৰিছিল আৰু নিজৰ গীত ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল। 1976 আৰু 1978 চনত তেওঁ কাৰ্বি কুংৰিপি বঁটা লাভ কৰিছিল, যাৰ ফলত আকাশবাণী গুৱাহাটীত তেওঁৰ অভিষেক হৈছিল। তেওঁ 300ৰো অধিক গীত ৰেকৰ্ড কৰিছে আৰু বহুতো সন্মান লাভ কৰিছে, য'ত আছে 2011 চনত হিলছ আইডলৰ পৰা কুইন অফ মেলোডি উপাধি, 2009 চনত সভাশিল্পী অমূল্য কাকতি সোঁৱৰণী বঁটা, 2018 চনত লুইত গৌৰৱ বঁটা আৰু অসম চৰকাৰৰ পৰা শিল্পী বঁটা আৰু শিল্পী পেঞ্চন। 2024 চনত তেওঁ অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা লাভ কৰিছিল। এতিয়া পদ্মশ্ৰী সন্মান বঁটাৰ অনুষ্ঠান 2026 চনৰ মাৰ্চ বা এপ্ৰিল মাহত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই সন্মানে কাৰ্বি সম্প্ৰদায়ৰ সংগীত আৰু সংস্কৃতিক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদান কৰিছে। পখিলা লেখথেপিৰ এই অৱদানক সন্মান জনাই সমগ্ৰ অসম তথা কাৰ্বি সম্প্ৰদায়ত এতিয়া আনন্দৰ বন্যা বোৱাইছে। নিউজ ডেস্ক ৰিপোৰ্ট, নৰ্থ ইষ্ট কাৰ্বি লাইভ।